হেল্ল' এভৰিৱান গুড ইভিনিং কি খবৰ আপোনালোকৰ ভালনে ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ মই ৰিপানিতাই আপোনালোকক স্বাগতম জনাইছোঁ ওলাই মেলি ৰেডি হওঁতে গম পাইছে ক'ৰবাত যাব ওলাইছোঁ বুলি হয় আজি মাহীৰ বাৰ্থডে আছে মানে আমাৰ সৰু মাহী একদম ভণ্টি মাহী বুলি যে কওঁ ভণ্টি মাহীৰ আজি বাৰ্থডে আছে তাকে ওলাইছোৱে যাব পাৰ্থ গা পা ধুব গৈছে গা পা ধুই আহিলে আমি যাওঁৱে দুয়োটা প্ৰথমতে বজাৰত যাম বজাৰত যাই তাৰ পৰা কিবা এটা লৈ তাৰপিছত ডাইৰেক্ট মাহীহঁতৰ ঘৰতে যাম ওচৰতে হয় ইয়াৰ পৰা আমাৰ 2-3 কিলোমিটাৰমান হ'ব আৰু একদম ওচৰতে আমাৰ মাহীকেইজনী তো সেইকাৰণে এনেকৈ আমাৰ খানা পিনা হৈয়ে থাকে মানে ওচৰতে যে অহা যোৱা হৈয়ে থাকে তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ কি বাৰু কিনো আৰু আপোনালোকক দেখুৱাই যাম চাই থাকক ভিডিঅ'টো কমপ্লিটকৈ বা তাহান নালগে আমাৰ আৰু জুলি ফুৰি মাহাৰ অঁ কাৰ আর নাই আমার দুঘরে জুলি ফুরি মাহার আর আমার অঁ বজাৰৰ পৰা কিবা কিনি তাৰপিছত ডাইৰেক্ট যাম মাহীহঁতৰ তাত দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো চিপছেই চিপছ চাওঁ এবাৰ মুখখন ভালকৈ লেছ পাৰ্টি এটা আৰু ক'ত গেল অঁ নিচে ন তাহোঁ খাই আছোঁ আমি লেছ আৰু ডেইৰী মিল্ক আৰু চাহ এতিয়া খাম আৰু এইজন হৈছে আমাৰ সৰু মহা আৰু মহাই চব্জি বনাই আছে যিহেতুকে আমি ৰুটি খাম ৰাতি ৰুটি মাংস চব্জি তেনেকৈ খাম সেইকাৰণে মহাই প্ৰথমতে চব্জিখনে বনাই আছে আৰু এইখিনি হৈছে ৰাজদ্বীপৰ কিতাপ পঢ়া ঠাই এনেকৈ বনাই দিছে অলপমান মানে সি আজিৰ পৰা মানে ইয়াতে টিউশ্যন কৰিব আৰু সেইকাৰণে ধুনীয়াকৈ সেইখিনি নেটেৰে বনাই দিছে নতুনকৈ আৰু এয়া মহাই এইফালে বনাই আছে আৰু আমি জুই ফুৱাই আছিলোঁ বাৰু চাই থাকক ভিডিঅ'টো চালে গমেই পাব এয়া মাহঁতে ফাৰ্ষ্টতে আহিছে তাৰপিছত আমি আহিলোঁ তাৰপিছত মাহী এনেকৈ আহিলে আৰু এজনী মাহী আহিব নোৱাৰিলে সিহঁতৰ কিবা আছিলে মানে অসুবিধা সেইকাৰণে আহিব নোৱাৰিলে তো চাই থাকক আৰু মানে ভণ্টি মাহী কেকো কাটিব মহাই কেক এখনো অৰ্ডাৰ দিছে আৰু এইফালে এয়া পাৰ্থই চাহ খাই আছে চাহত আছিলে পায়স মলাই চমচম নিমকি কণীটো বাৰু পাৰ্থক দিয়া নাই তেতিয়ালৈকে বইল হোৱা নাছিলে মানে পাৰ্থই সোনকালতে খাই গ'ল যে সেইকাৰণে আৰু এইফালে এয়া মামী আহিছে মামীৰ শাড়ীখন নতুনকৈ পিন্ধিছে ভাল লাগিছে শাড়ীখন সেইকাৰণে মানে মামীক ক'লোঁ বোলে অকণমান ভিডিঅ' তোলাই দিয়ক আৰু এয়া মাহীৰো নতুন জোতা পাইছে মানে বাৰ্থডে গিফ্ট সেয়া দেখুৱাই আছিল মানে আমি চাই আছিলোঁ বাৰু কোনে কি দি আছে এনেকৈ আৰু মামীৰো শাড়ীখন ধুনীয়া লাগিছে যে অনলাইনত আনিছে মানে মামীয়ে প্ৰথম পিন্ধি আহিছে আজি সেইকাৰণে বোলো চাওঁ অকণমান উঠাই থৈ দিওঁ ভিডিঅ'ত চিন হিচাপে ৰৈ যাব আৰু গোটেইবিলাকে লগ হ'লেতো গম পায়েই আৰু কিমান ফূৰ্তি তামচা কথা বতৰা ওলাই থাকে মানে শেষেই নহয় আমাৰ কথা বতৰা এয়া মাহী জোতাযোৰ পিন্ধি চাই আছে মানে পামচু হয় আৰু চাই আছে পিন্ধি অলপ দীঘলকে কোৱাচোন নুমাবা নালগে একচুৱেলি দে হ'ব দে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মাহী হেপী বাৰ্থডে
Jack. Rasdi. Oh, makam tu kena. Dia. Deh. Aduh, juit jam deh jah. Kubat kiba khati Nimki dia nih, nimki. Nimki kakoi dia nih. disun Nimki handphone আছে কিয় নাখয় কৰে সবজি বহুত হৈছে বহুত হৈছে আহিছে মামা ইফালে আমি আহিছোঁ ভোগালী মেলা চাবলৈ মানে মাহীহঁতৰ ওচৰতে মিউনিচিপালিটি ফিল্ডখন হয় একদম ওচৰতে আৰু দুখোজমান গ'লে পায় আৰু সেইকাৰণে আহিছোঁ তাতে মানে ভোগালী মেলা পাতিছে সেইকাৰণে বোলো অলপমান আহি চাই যাওঁ আৰু কিবা যদি কিনিব পাৰোঁ কিনিমো পিছে নাই ভোগালী মেলা শেষেই হ'ল গম পাইছেনে আপোনালোকক বাৰু এনেই অকণমান দেখুৱাই আহোঁ বাৰু নাই দোকান পোহাৰ দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত কাৰণ মানে দেৰি হ'ল যে আমাৰ আহোঁতে সেইকাৰণে 8টা মানত চাগে বন্ধই কৰিছে আমি আহোঁতে 8:30 মানে বাজিলে এনেই মানে লাইটখিনিয়ে দেখুৱাই দিলোঁ আপোনালোকক আৰু দোকান পোহাৰবিলাক বিৰাট ধুনীয়াকৈ পাতিছে বাৰু ভিতৰত নহয় ইটো আনব দেখোন পেপাৰ আছে দেখো এই হে জুই চাইফালে দেৰিকে আহি সোনকালে বাবু ইয়াতে বহি খাবার পারে কেনে মজা মাছাম গুছ কেনে ইতি ফার্স্ট ক্লাস কি পাত দিমে আহি আছে বোলে মাইনা কি দেখান যা দিবা পারি নাকি হ্যাঁ আরে মাইনা কি মুকুল কেন যা পানি বস খেয়ে দে এটা গিলা জমে এটা গিলা আছে নাকি আমি আহি পালোঁ গাইজ এইফালে এয়া বেডমিণ্টন যে খেলিব গৈছিলে সেই মানে সেইখন ওপৰলৈ উঠাই লৈ আহিলে লগটো কৰিলা তাৰপিছত মানে বেডমিণ্টনৰ পৰা ডাইৰেক্ট সোমাইছে মানে লাইট চাইট এতিয়া অফ কৰোঁ বেডমিণ্টনৰ পৰা ডাইৰেক্ট সোমাইছে যে মাহীহঁতৰ ঘৰত তেতিয়া খাই লৈ আহিলোঁ আকৌ চেণ্ডি আৰু খাই লৈ আহিলোঁ আকৌ চেণ্ডিহঁতক চাৰ্লিহঁতক
লাইটৰ পোহৰৰ কাৰণে ইয়াতে ৰৈ গৈছোঁ। চেণ্ডি চাৰ্লিহঁতক খাদ্য দিব লাগিব। এইখন কেলেণ্ডাৰ মায়ে আনিছে, মানে ভাইটি আনিছিলে। আৰু লাইটটো দিয়াচোন। চেণ্ডি চাৰ্লিহঁতে পূৰা উৎপাত কৰি আছে। চাওঁ ৰ'ব কিবা কৰি আছে এই দুজনীয়ে। দুয়োজনীৰ উৎপাত দেখিছে। মানে খাদ্য দিব লাগে আৰু ভোক লাগিছে মানে সিহঁতৰ। এইফালে দৰ্জা খোলা আছে। ঐ এৰি দিলা কুকু। মানে ভোক লাগিছে দুয়োটাৰ। 11টা বাজিল যে। এইফালে এইজনী সৰুজনীকো দেখিছে, তাইৰো উৎপাত। তাইৰো ভোক লাগিছে মানে। ভোক লাগিলে মানে একো নামানে আৰু, কথা নামানে, বেছি নুশুনা হৈ যায় ভোক লাগিলে। দেখিছে। নাই দিয়া দাস ভোক নালাগে। হেল্ল' ফ্ৰেণ্ডছ, তো ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ ভাবিছোঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।